জয় হিন্দ, বন্দে মাতৰম আৰু স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আমাৰ আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। এইখন হ'ল আমাৰ ধুবুৰী জিলাৰ 17th নম্বৰ নেশ্যনেল হাইৱে, মানে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। আৰু এয়া চাওক, এই নেশ্যনেল হাইৱেৰ যিটো কণ্ডিশ্যন একদম জৰাজীৰ্ণ অৱস্থাত। যোৱা 1 বছৰৰ পৰা এই নেশ্যনেল হাইৱেৰ কণ্ডিশ্যনটো তেনেকুৱাই হৈ আছে। যোৱা 1 বছৰৰ ভিতৰত এই ৰাস্তাটোক কিমানবাৰ যে ৰিপেয়াৰ কৰা হ'ল তাৰ কোনো হিচাপ নাই। ৰিপেয়াৰৰ নামত বালি আৰু মাটিৰে ৰিপেয়াৰ কৰা হৈছে, আৰু এই ৰিপেয়াৰৰ নামত যে কিমান টকা খৰচ কৰা হৈছে তাৰ কোনো হিচাপ নাই। এয়া চাওক, গৌৰীপুৰ আৰু গোলকগঞ্জৰ মাজত আপুনি 200 মিটাৰ ভালকৈ গাড়ী চলাই যাব নোৱাৰিব। আৰু এনেকুৱা অৱস্থাৰ কাৰণে কিমান যে এক্সিডেণ্ট সংঘটিত হ'ল এতিয়ালৈকে, আৰু যাৰ ফলত বহুত যুৱকে প্ৰাণ হেৰুৱাবলগীয়াও হৈছে। নিউজত দেখিবলৈ পোৱা যায় যে আমাৰ দেশৰ ৰোড এণ্ড ট্ৰেন্সপৰ্ট মিনিষ্টাৰ নীতিন গাডকাৰীয়ে দেশৰ আন ঠাইত বহুতো ভাল কাম কৰি আছে, এক্সপ্ৰেছ ৱে বনাই আছে, কিন্তু আমাৰ অসমৰ এই ধুবুৰী জিলাক কিয় নেগলেক্ট কৰা হৈছে? আৰু ধুবুৰীবাসী ৰাইজে ইয়াৰ উত্তৰটো জানিব বিচাৰিছে। ৰাস্তাৰ কণ্ডিশ্যন ইমানেই বেয়া যে আধা ঘণ্টাৰ ৰাস্তা ট্ৰেভেল কৰোঁতে এতিয়া 1 ঘণ্টা সময় লাগি যায়। আৰু আপোনাৰ ঘৰত যদি কোনোবা পেচেণ্ট ছিৰিয়াছ কণ্ডিশ্যনত আছে, তেখেতক হস্পিটেললৈ লৈ যোৱাৰ পথতে কিবা এটা দুৰ্ঘটনা হৈ যাব পাৰে। আমাৰ দেশৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে সবকা সাথ সবকা বিকাশ, কিন্তু ধুবুৰী জিলাৰ ৰাস্তাৰ কণ্ডিশ্যন দেখিলে এনেকুৱা ফিল হয় যে ধুবুৰীখন ভাৰতত নহয় যেন। আৰু সেয়ে মই অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো এপিল কৰিছোঁ, তেখেতে যাতে আমাৰ ধুবুৰী জিলাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণেও অলপ গুৰুত্ব প্ৰদান কৰে। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, তেখেতে যাতে অতি সোনকালে আমাৰ এই 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো কণ্ডিশ্যন, এই বিষয়টো লৈ আমাৰ ৰোড এণ্ড ট্ৰেন্সপৰ্ট মিনিষ্টাৰ নীতিন গাডকাৰীদেৱক অৱগত কৰায়, আৰু লগতে NHAI মানে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াকো এই বিষয়টো অৱগত কৰায়। নহ'লে আমি ধুবুৰীবাসী ৰাইজে এইটো ভাবিবলৈ বাধ্য হ'ম যে ধুবুৰী জিলাত বিজেপিয়ে চিট লাভ নকৰাৰ কাৰণেই ধুবুৰী জিলাৰ ডেভেলপমেণ্টৰ কামবিলাক আধৰুৱা হৈ আছে। গতিকে সকলোকে মোৰ অনুৰোধ থাকে, স্পেচিয়েলি ধুবুৰীবাসী ৰাইজক এই ভিডিঅ'টো যাতে আপোনালোকে মেক্সিমাম শ্বেয়াৰ কৰে, যাতে অতি সোনকালে আমাৰ এই 17th নম্বৰ নেশ্যনেল হাইৱেৰ কণ্ডিশ্যনটো পাৰ্মানেণ্টলি ৰিপেয়াৰ কৰা হয়। আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয় শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাতে অতি সোনকালে আমাৰ ৰোড এণ্ড ট্ৰেন্সপৰ্ট মিনিষ্টাৰ শ্ৰী নীতিন গাডকাৰী আৰু NHAI ডিপাৰ্টমেণ্টক এই কণ্ডিশ্যনৰ বিষয়ে অৱগত কৰায়। এয়া চাওক, আপোনাৰ সন্মুখত লাইভ এক্সাম্পল, এনেকৈ যে কিমান ই-ৰিক্সা এক্সিডেণ্ট হৈছে। ৰাস্তাৰ ওপৰত খাল নে খালৰ ওপৰত ৰাস্তা বনোৱা হৈছে, ধৰিবই পৰা নাযায়। গতিকে এই ভিডিঅ'টো আমি মেক্সিমাম লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব লাগিব, যাতে অতি সোনকালে আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু কনচাৰ্ণ ডিপাৰ্টমেণ্ট NHAI মানে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই এই ৰাস্তাটো অতি সোনকালে পাৰ্মানেণ্টলি ৰিপেয়াৰ কৰিবৰ কাৰণে বাধ্য হৈ যায়। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। টিল দেন টেক কেয়াৰ, বাই। আৰু আপুনি যদি এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। আমি সদায় ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমাৰ প্ৰব্লেমবিলাক এনেকৈ ৰেইজ কৰি থাকিম। জয় হিন্দ, বন্দে মাতৰম, হেপী ইণ্ডিপেণ্ডেন্স ডে।